এই সব খাই আছে একেবাৰে বাপৰে হাত দি আছে ভালকে খাওঁ নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ সেকেন্ড টু ব্লগলৈ আজি আমি এঠাইলৈ যাম ফাৰ্ষ্টতে মোৰ মানে বেয়া লাগি আছে তাৰ কাৰণে সঁচাটো কৈ দিও হা মানে কি হ'ল মই ধুনীয়াকৈ ভিডিঅ'টো এডিট কৰি কিবা কিবি সব মোমেণ্টবিলাক অলপ অলপ হ'লেও দেখাইছিলোঁ ভিডিঅ'টো তাৰপিছত এতিয়া মই আপলোড কৰিব লৈছিলোঁ কিবা প্ৰব্লেমৰ কাৰণে মই ডিলিট কৰিব লগা হ'ল ডিলিট কৰোঁতে ভাবিলোঁ হেৰিতে থাকিব গেলেৰীত থাকিব বুলি কিন্তু নাথাকিলে মোৰ বহুত বেছি বেয়া লাগিছে তো এতিয়া মানে আগৰখিনি ক'বলৈ মই আৰু ভিডিঅ'টো মানে আৰু আগৰ ক্লিপ কেইটাও নাই যোনকেইটা মই বনাইছিলোঁ সেইকেইটাও নাই মানে স্পেচ নাছিলে বেলেগ ভিডিঅ' বনাবৰ কাৰণে তো স্পেচ নাই কাৰণে সেইকেইটাও ডিলিট কৰিলোঁ বহুত বেছি বেয়া লাগিছে মোৰ মনটো তাৰপিছত এতিয়া নতুনকৈ বনাব ধৰিছোঁ মানে ইয়াৰ পিছত আপুনি দেখা পাব জুবিনদাৰ মানে হেৰি জুবিনদা আৰু জুবলি বা একেলগে পাৰফৰ্ম কৰিব সেইখিনি চাওক মাস্ক কিনবা যাম এতিয়া মাস্ক দিবা যাম ক'ত দিবা যাম না অঁ ভিডিঅ' চাই থাকক ভিডিঅ' হ'ব 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 অলপ পিছত আৰু দিছি দিলা কিন্তু আজি যেতিয়া ৰাতিপুৱা অংকুৰ কয় যে হা মোৰ কপাল ভোটৰ কাৰণে নিজৰ অধিকাৰটো হেৰাব নোৱাৰি গতিকে ভোট দিবই লাগে হয়নে হয়নে সঁচা কথা এতিয়া তাই মনত পেলাই দিলে কাৰণেহে এই অসুখৰ পিছতে মই চব পাৰি যাওঁ নহ'লে ভাইটিক আৰু চাহত নিমখ দাওঁনে একদিন ভাইটি দাদা এই কি কয় আজি বিশেষ দিন বুলি যে কৈছিলোঁ কৈ দিওঁ হা আজি মানে জুবিনদা আৰু জুবলি বা একেলগত পাৰফৰ্ম কৰিব তো আমি যাম আজি দেখাম হা ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকিব এতিয়া আৰু ভিডিঅ' নকৰিম চাগে এতিয়া গৈ ভাত তাত বনাব আইতা খুৰীমাহঁতে গৈ হেল্প কৰি দিম অলপ তাৰপিছত আমি জুবিন নাইটত যাম ইয়াতে বেলতলা জয়নগৰতে হৈছে মজা লাগিব বহুত মজা লাগিব চাই আপোনালোকেও চাব হা আৰু চাগে কোনোবা আহিব লগ পাম আহিছা লিখছি পুলিচ দেখা নাই পুলিচ আৰে শব্দ শুনা নাই I knew I'd find you here. You always leave when you can't feel. You tell me to leave you alone, but I can't stay away. I know I should let you go, but there's something telling me no. I know I should let you be, but I keep on. তোমার মারপিট করছে বলে না গো মই কম নি ভাল কৰা তোমাকে সেইবিলাক নকৰিব এনিৱে বেলতলা বিহু অসমৰ নাম কৰা এখন বিহু নাম কৰা জেগা নাম কৰা বিহু নাম আছে আৰু সদায় আহোঁ সজাগে আহোঁ বহুত আহোঁ চব আমাৰ বন্ধু ককাই দিয়া নিচিনা চ' শান্তি শৃংখলা বজাই ৰাখিব ধুনীয়াকৈ থাকক উপভোগ কৰক অৱশ্যে এনজয় কৰিম থেংক ইউ থেংকছ
তো ফাইনেলি জুবিন দাক চালোঁ জুবলিবাক চালোঁ আপোনালোকেও চালে ন কেনেকুৱা লাগিল জনাব বহুত বেছি কষ্ট কৰিছোঁ সঁচাকৈ মই এনেই মানে পাব্লিক প্লেচত ভিডিঅ' এনেই ঘৰত যদিও কৰি থাকোঁ ৰিল কিবা কিবি কৰি থাকোঁ যদিও মানে পাব্লিক প্লেচত তেনেকৈ কৰিব বহুত বেছি লাজ লাগে কিন্তু আজি কৰিছোঁ কেৱল আপোনালোকৰ কাৰণে মানে মন যায় ন দেখাবৰ কাৰণে আপোনালোকেতো এনেও চায়ে দিয়কচোন হ'লেও আৰু মোৰ চেনেলৰ পৰা দেখাবলৈ মোৰ বহুত ইচ্ছা আছিলে সো মই অলপমান কষ্ট কৰিছোঁ তো এতিয়া আপোনালোকে জনাব কেনেকুৱা লাগিছে চাই কেনেকুৱা লাগিছে আৰু এই আমাৰ ডাৰ্লিঙক আইনাত দেখি আছে এইটো আমাৰ ডাৰ্লিঙে নাইট ড্ৰেছ কৰিছে না আমাৰ ডাৰ্লিঙে নাইট ইমান টোপনি লাগিছে ভাবি পৰা নাই আৰু লগতে বেয়াও লাগি আছে কাৰণ জুবিন দা ইমান জলদি কিয় মঞ্চৰ এইটো কিন্তু ভাবিব পৰা নাই কিন্তু বহুতে কৈ আছে উৎপাত বাঢ়িছে হয় আজি বেলতলা বিহুত বহুত উৎপাত বাঢ়িছে মানে ল'ৰাবিলাকৰ আৰু মানুহৰতো ক'বই নালাগে মানুহৰ সংখ্যা মানে উঠি গৈছিল এটা ভিডিঅ' দেখাইছোঁ চাব চালে চাগে ওপৰত যে উঠি গৈছিলে পুৰা গাৰ্ড কেইটাও উঠি গৈছিলে বেছি কিন্তু ধৰিব নোৱাৰিলে বাউন্সাৰ কেইটা কিন্তু বহুত ভাল দেই আৰু ইমান ধুনীয়া ন বহুত ধুনীয়া গাইড কৰিছে বহুত ধুনীয়াকৈ আমি চোৱা নাই কিন্তু ধুনীয়া হ'লেও হেৰি এটা কথাটো হ'ল যদি ভিডিঅ'টো ভাল লাগে দেই লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো টাংকে দবাই দিব টিং দিব আৰু ছাপোৰ্ট কৰিব বহুত বিচাৰোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰাটো দিলছে অ'কে থেংক ইউ গুড নাইট আৰু লগ পাম নেক্সট ব্লগত বাই বাই লাভ ইউ অল